হেল্ল' পান্টাৰলোক ৱেলকাম টু আশ্ৰাকাদাম চেনেল। পান্টাৰলোক বুজি পাইছেনে? আজি মানে এনেই অলপ ফুৰিব ওলাইছিলোঁ আৰু ভাইটিহঁতে ক'লে যে নলবাৰীত যাওঁ, নলবাৰীত যাই কেনে তাত প্লেনেটৰিয়াম চাম। তাৰমানে প্লেনেটৰিয়াম মানে গুৱাহাটীত চাইছিলোঁ, কিন্তু নলবাৰীত যিহেতু নতুনকৈ হৈছে তাত যোৱা নাছিলোঁ আৰু মোৰ হোম ডিষ্ট্ৰিক্টে হয়, সেইটো কাৰণে আজি যাব ওলাইছোঁ। এনেই ফুৰিও আহোঁ আৰু দিনটো বৰ হৈ আছিলোঁ, ছানডে হয় আৰু তাত যাওঁ, যাই কিনে চাওঁ কেনেকুৱা কি। বলক আপোনালোককো লৈ যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ফিল লৈ থাকক। এইখন হ'ল ডিম্পুদাৰ দোকান। আপোনালোকে গমেই পাইছে ন, ডিম্পুদা এখন দোকান খুলিছে নলবাৰীত, মানে দোকান ফৰ বাইকাৰ্ছ। বাইকৰ এক্সেচাৰিজবিলাক পোৱা যায়, হেলমেট পোৱা যায়। কেৱল ছানডে কাৰণে বন্ধ আজি। আহি আমি নলবাৰী মেইন টাউন পাই গ'লোঁ, কিন্তু আজি ছানডে কাৰণে চব বন্ধ, মেক্সিমাম দোকানেই বন্ধ। মাত্ৰ 1-2% দোকান খোলা আছে এতিয়ালৈকে। প্লেনেটৰিয়ামত এতিয়া সোমাওঁ ভিতৰত। গেট কেনেকুৱা ফিলিংছ? বহুত ভাল লাগিছে, নলবাৰীত এখন প্লেনেটৰিয়াম হল লাগিছে। ফাইনেলি নলবাৰীটো প্লেনেটৰিয়াম হৈ গ'ল, মানে মোৰ হোম ডিষ্ট্ৰিক্ট হয় নলবাৰী। অস্নি কেনে লাগছে? ভাল লাগিছে, নতুন এক্সপিৰিয়েঞ্চ। এতিয়ালৈকে নলবাৰী পাই গ'লো। এতিয়ালৈকে লোৱাই নাই এক্সপিৰিয়েঞ্চ, ভিতৰত সোমাব লাগিবহে, হয়নে চাদি? ৰাস্তাৰ এক্সপিৰিয়েঞ্চ আৰু চাই ভাল লাগিছে এইখিনি কৈছো। ভিতৰততো অফক'ৰ্ছ ভাল লাগিব চাগে। বন্ধুসকল, ইয়াতে আহিলে কিন্তু আপোনালোকে কেছ লৈ আহিব। ইয়াতে কেছলেছ নহয়, মানে ATM দি পে' কৰিব নোৱাৰে, নহ'লে আৰু ইয়াত ডাইৰেক্টলি কেছে লাগে, মানে অনলাইন পে'মেণ্ট কৰিব নোৱাৰে। এইটো হ'ল আমি সোমাই গ'লোঁ, সোমাই আহিয়ে ইয়াত এনেকুৱা নলবাৰী প্লেনেটৰিয়াম। এইটো যদিও প্লেনেটৰিয়াম, ইয়াত ছায়েন্স মিউজিয়ামৰ নিচিনা বহুত কিবা কিবি ৰাখি থোৱা আছে, আপোনালোকে আহি চাব পাৰে। সৰু সৰু ল'ৰা ছোৱালীক লৈ আহিলেও সিহঁতে ইয়াৰ পৰা বহুত মানে শিকিব পাৰিব। কিন্তু মানে এই বস্তুটো উল্টা হৈছে, মানে পৃথিৱীতে কৰাতে কামটো কলকাতাত কৰি আহিছিল। এইটো উল্টাকৈ আছে নেকি এতিয়া? এইটো মানে এইটো ইয়াত থাকিব লাগিছিল, ইয়াত থাকিব লাগিছিল, মেকানিজমটো উল্টা হৈ আছে। কিন্তু কথাটো আছে, এই বাকীকেইটা বেলেগ বেলেগ গ্ৰহ দি আপুনি চাব পাৰে কাৰ কিমান মাছবিলাকৰ কম্পাৰিজনটো আছে। কাৰ কিমান ডিষ্টেঞ্চ চোৱা যায় নেকি? ডিষ্টেঞ্চ নহয়, ৱেইট মাছ ৱেষ্ট। আচ্ছা, কিমান লাগিব? পৃথিৱীত এইটো থাকিব মানে আচলতে ইয়াত এক ফেল আছিল, কিন্তু নাই বস্তুটো বনাওঁতে এনে শুদ্ধ ওলাই আছে, শুদ্ধ ওলাই আছে। ইয়াতে যিকোনো এটাত টিপি দিয়াত, ছাপ'জ ইয়াতে মাৰ্চত তোমাৰ ওজন কিমান হ'ব সেইটো চোৱাচোন। টিপি দিছানে? ক্লিক কৰা। তো 22 কেজি ওজন হ'ব তোমাৰ, আৰু এনেই পৃথিৱীত কিমান আছে? 60 কেজি। আৰু তামাম চশমা এয়া, এইটো পিন্ধি চাব লাগিব। কম্পিউটাৰত অতিৰিক্ত ওজনৰ সংকেত পোৱা সেই ভয়াৱহ পৰিৱেশৰ মাজত ইগল যানখন নিৰ্ধাৰিত স্থানৰ পৰিৱৰ্তে অন স্থানলৈ লৈ যোৱা। That's one small step for man, one giant leap for mankind. Neil, this is Houston. Do copy about the contingency sample? Okay, gonna get the contingency sample there. All right, I'll try to get a rock in here. প্লেনেটৰিয়াম চালোঁ, নলবাৰী প্লেনেটৰিয়াম। এতিয়া যামগৈ আৰু ৰ'দ মেলিব পৰা নাই চকু।